গাঁৱৰে এজন খেতিয়ক লগ হওঁ। মোৰ নাম শ্ৰী নগেন চন্দ্ৰ দাস। এই চুইচ গেটৰ কামখিনি যোৱাবাৰে আৰম্ভ হৈছিলে, মানে 2 বছৰ চলিল। কিন্তু যোৱাবাৰ কাম কৰি মানে বাৰিষা পোৱাৰ কাৰণে তেওঁলোক গুচি গ'লগৈ। এইবাৰ বাৰিষা গৈ খৰালি মাহ আহিল, সিহঁতৰ মানে ভেকভাওনাৰ কামখিনি মানে 2জনমান আহে মিস্ত্ৰী আৰু গুচি যায়, আকৌ 2জনমান আহে গুচি যায়, মানে 2 দিন কৰে। সেনেকৈ মানে কামখিনি সম্পূৰ্ণ হোৱা নাই আৰু এতিয়ালৈকে। এতিয়াতো খেতিৰ সময়, মানে পথাৰবিলাক মানে পকা চাপৰাৰ দৰে ভয় আছে। চেনেলৰ কামখিনিও মানে সম্পূৰ্ণ হওঁ অৱস্থা। কিন্তু সিহঁতৰ এই যিটো চাইডেদি কাটি দিয়া পানী, মানে যিটো গৈছিল চাইডৰ পানী যোৱাৰ কাৰণে কাটি দিয়ে, সেইবিলাক ফুটা নাই কাৰণে চেনেলৰ কামখিনিও কৰিব পৰা নাই। বাকী চেনেলখিনি যিখিনি কৰিছেও তাৰো মানে আধা ফাটি যোৱা অৱস্থা হৈ আছে। উল্টা খুন্দাই মানে দিলেই বৰষুণ পৰিলে বোধহয় বাগৰি পৰিব। এতিয়া খুব সোনকালে এই চুইচ গেটৰ কামখিনি কৰি মাটি চাটি পুতি দিলে ৰাইজৰ মানে উপকৃত হ'ব। সেইখিনি আমি বিচাৰোঁ সোনকালে হোৱাটো। ঠিকাদাৰ গুৱাহাটীৰ বুলি জানো, কিন্তু নামটো আমি আৰু সেনেকৈ নাশুনো। মানুহ আছে গাঁৱৰ লাগি থাকে, সেইকেইটা নাই। কামখিনি অসম্পূৰ্ণ হৈ আছে, হোৱা নাই। মানুহখিনিও মানে ঠিকাদাৰ কি মানুহ পঠায়, মানুহ চেঞ্জ হৈ থাকে। জানিব পৰা মতে এতিয়া আমি তেনেকৈ অহা নাই ময়ো, কিন্তু মাজতে কেতিয়াবা বন্ধ কৰা বুলি শুনো। সেই মাটি শিল বালি এনেই লগ লাগি থকা সেইবিলাকে ঢালাই কৰে, কেতিয়াবা বন্ধ কৰি দিয়ে ইঞ্জিনিয়াৰে আহি, আকৌ চলে। চিমেণ্টটো বা কি চিমেণ্ট ব্যৱহাৰ কৰিলে এতিয়া গাঁৱৰ মানুহখিনি গম পাব, যিকেইটা কাম কাজ কৰি আছিলে। এই কেনেলৰ ক্ষেত্ৰত সম্পূৰ্ণ কামটো হোৱা নাই, আৰু ইয়াতে বহুত অসুবিধা হৈ আছে। মোটামুটি মানুহ পাৰ হ'ব পৰা নাই, আৰু কেনেল নহয়, এই চুইচ গেটটো মোটামুটি বহু বাকী আছে। মোটামুটি পানীৰ ইতিমধ্যে খৰাংপুৰীত এলেকা হয়, সেই এলেকাৰ পানী উঠাৰ কাৰণে কোনো কৃষি মন্ত্ৰীয়ে যাতে এই ক্ষেত্ৰত গুৰুত্ব দিয়ে, আৰু এই ক্ষেত্ৰত গুৰুত্ব দি মিঠে আমাৰ ৰৌমাৰী গাঁৱৰখিনি যাতে কৃষকে উন্নত ক্ষেত্ৰত লাভ কৰিব পাৰে। আৰু যি কামটো হোৱা নাই, সেই কামটো মানে অতি শীঘ্ৰে কৰাৰ কাৰণে আমি চৰকাৰক অনুৰোধ জনাইছোঁ, আৰু ঠিকাদাৰ মহোদয়কো জনাইছোঁ যাতে অতি শীঘ্ৰে আহি চাই লয় আৰু কামটো অতি শীঘ্ৰে কৰে, তাৰ কাৰণে অনুৰোধ জনাইছোঁ। আৰু এই দংটো কেনেল হেৰি উল্টা খুন্দা হৈ আহি আছে, সেই উল্টা খুন্দাটো যাতে অতি শীঘ্ৰে বন্ধ হয়। আৰু এই চুইচ গেটৰ মোটামুটি এই দৰ্জাখিনি সম্পূৰ্ণ হোৱা নাই, সম্পূৰ্ণ হওক। তাৰ কাৰণে আৰু ব্ৰিজ আছে, ফুটপা লাগি আছে, ট্ৰেক্টৰ পাৰ কৰাৰ কাৰণে অসুবিধা আছে। সেইটোৰ কাৰণে মাটিৰো প্ৰব্লেম আছে, সেই মাটিত দিয়াৰ কাৰণে ব্যৱস্থা লওক। সেইটো 2 জেগাত অলপ ফাট মেলা আছে, সেইটো পিছে কিহৰ কাৰণে ফাট মেলিছে সেইটো মই নাজানো। সেইটো কৈছে যিকেইটা আছিল সেই কৰ্মচাৰীকেইটা, সেই কৈছে জৰাৰ কাৰণে ফাটা গৈছে বুলি কৈছিল।